নমস্কাৰ নিউজ 8 চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই ইউনুছ তামুলী আৰু আজি পৌৰসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হ'ল অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান শাসনাধিষ্ঠ যিখন চৰকাৰ আছিল সেই চৰকাৰখনেই সবাতোতকৈ বেছি পৌৰসভাৰ আসন লাভ কৰিবলৈ সক্ষম হ'ল আৰু আজি আমি সেইবাবে এক অনুষ্ঠান আপোনালোকৰ আগত আগবঢ়াইছোঁ আৰু সেই অনুষ্ঠানটোৰ নাম হৈছে পৌৰসভাৰ পোষ্টমাৰ্টম আৰু এই পৌৰসভাৰ পোষ্টমাৰ্টমৰ জৰিয়তে মই বিশেষকৈ শিৱসাগৰৰ যি পৌৰসভা নিৰ্বাচন হৈ গ'ল সেই পৌৰসভা নিৰ্বাচনৰ আচলতে পোষ্টমাৰ্টম কৰিবলৈ গৈ আছোঁ আপোনালোকৰ আগত শিৱসাগৰ পৌৰসভা নিৰ্বাচনত ইতিমধ্যে আজি 14টা ৱাৰ্ডত 12খন আসনেই বিজেপিয়ে পাবলৈ সক্ষম হ'ল কিন্তু আনহাতে ৰাইজৰ দলে দুখনকৈ এখন পাবলৈ সক্ষম হ'ল এতিয়া কথা হ'ল যে ৰাইজে কাক বেছি ভোট দিলে আৰু ৰাইজে কাক বেছি ভাল পায় এই কথাটো ক'বলৈ গ'লে আমি ক'ব লাগিব যে ৰাইজৰ দলৰ উত্থান শিৱসাগৰত যথেষ্ট বেছি হৈছে বুলি ক'বলৈ আজি আমি বাধ্য কিয়নো মই সম্পূৰ্ণ উদাহৰণৰ আমি আপোনালোকক এই কথা দেখাবলৈ চেষ্টা কৰিম প্ৰথমতে আহোঁ আমি যে 3 নম্বৰ ৱাৰ্ডত ৰাইজৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল তাহছিনা কৰিমক আৰু বিপৰীতে অসম গণ পৰিষদৰ প্ৰাৰ্থী অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপু হাজৰিকা আছিল আৰু ভোটৰ ব্যৱধান কেৱল 162টা ভোটৰ ব্যৱধান কেৱল 162টা য'ত দীপু হাজৰিকাই পাইছিল 505টা ভোট আৰু আনহাতে তাহছিনা কৰিমে পাইছিল 343টা ভোট এতিয়া ক'বলৈ গ'লে যেহেতু শাসিত যিখন চৰকাৰ সেই চৰকাৰখনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপু হাজৰিকাই কেৱল 162টা ভোটৰ ব্যৱধানতহে জয়ী হ'বলৈ সক্ষম হৈছে ইয়াৰ পৰা এটা কথা আমি স্পষ্ট যে 3 নম্বৰ ৱাৰ্ডত ৰাইজৰ দলৰ যি প্ৰাধান্য সেই যথেষ্ট বেছি কিয়নো আনহাতে ৰাইজৰ দলৰ 343টা ভোট তাহছিনা কৰিমে পাইছিল আৰু ঠিক তেনেধৰণে 300 প্ৰায় 40টাৰ ওচৰা-ওচৰি কংগ্ৰেছেও পাইছিল যদি নিকটৱৰ্তী কংগ্ৰেছ নাথাকিলেহেঁতেন বা বুজা পৰা যদি হ'লহেঁতেন হয়তো এই যি 505টা ভোট পায় যি অগমৰ প্ৰাৰ্থী ওলাই গ'ল হয়তো নগ'লহেঁতেন 4 নম্বৰ ৱাৰ্ডৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল কৃষ্ণালী আৰু বিপৰীতে আছিল সুৰভি শইকীয়া আৰু এই যি কৃষ্ণালী এই কৃষ্ণালী আৰু সুৰভি শইকীয়াৰ ভোটৰ ব্যৱধান কিমান তো আমি যদি কওঁ কেৱল 134টা ভোটৰ ব্যৱধান যি কৃষ্ণালী আছিল কৃষ্ণালীয়ে লাভ কৰিছিল 444টা ভোট কৃষ্ণালীয়ে লাভ কৰিছিল 444টা ভোট আৰু আনহাতে যি সুৰভি শইকীয়া আছে সুৰভি শইকীয়াই লাভ কৰিছিল 578টা ভোট অৰ্থাৎ ইয়াতো ক'বলৈ গ'লে ৰাইজৰ দলে যথেষ্ট ভোট পাইছে যিহেতু শাসনাধিষ্ঠ চৰকাৰৰ যিহেতু তেখেতে এগৰাকী প্ৰাৰ্থী আৰু তৎসত্ত্বেও ইয়াত ৰাইজৰ দলে 444টা ভোট পাবলৈ সক্ষম হৈছে আকৌ যদি আমি 6 নম্বৰ ৱাৰ্ডটোত চাওঁ 6 নম্বৰ ৱাৰ্ডত ৰাইজৰ দলৰ প্ৰাৰ্থী ৰূপা বৰা আছিল আৰু ৰূপা বৰাই কেৱল 143টা ভোটৰ ব্যৱধানতহে তেখেত পৰাজয় হৈছে আৰু আনহাতে ৰূপা বৰাই ভোট কিমান পাইছিল যদি হেতু কওঁ 634টা ভোট ক্ষমা কৰিব ৰূপা বৰাই পাইছে 491টা ভোট আৰু আনহাতে যি সমীৰ দত্ত আছিল সমীৰ দত্তই পাইছে 634টা ভোট তো সেই হিচাপে আমি যদি ক'বলৈ যাওঁ 143টা ভোটৰ ব্যৱধান তাৰ পাছত আমি আহোঁ 12 নম্বৰ ৱাৰ্ডলৈ 12 নম্বৰ ৱাৰ্ডত বিজেপিৰ বিজয়ী প্ৰাৰ্থী জ্যোতি দত্তই পাইছে 766টা 766টা ভোটৰ বিপৰীতে ৰাইজৰ দলৰ প্ৰাৰ্থী জাহিদুল হকে লাভ কৰিছে 502টা ভোট অৰ্থাৎ ব্যৱধান হ'ল 234টা ঠিক একেদৰে 14 নম্বৰ ৱাৰ্ডৰ কথা যদি আমি কওঁ 14 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী জুলি পাটৰে পাইছে 1006টা ভোট আৰু আনহাতে গায়ত্ৰী ৰাজকোঁৱৰে লাভ কৰে 830টা ভোট নিশ্চিতভাৱে ক'বলৈ গ'লে ৰাইজৰ দল পৰাজয় হৈছে কিন্তু ৰাইজৰ দলৰ যি উত্থান
সেই উত্থান কিন্তু অতি লক্ষণীয় কিয়নো দুটা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু একেবাৰে নতুন দল নিৰ্দলীয় হিচাপে দুখনকৈ আসন লাভ কৰা আৰু তাৰ পাছত 5টাকৈ ৱাৰ্ডত সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰা এইটো কিন্তু ৰাইজৰ দলৰ বাবে এটা অতি সুখবৰ বুলি ক'ব লাগিব গতিকে এটা কথা আজি এই অনুষ্ঠানটোৰ পৰা স্পষ্ট হৈ গৈছে যে শিৱসাগৰত ৰাইজৰ দলৰ যি উত্থান সেই উত্থানে কিন্তু অনাগত দিনত বিজেপিক হয়তো হলঠেকত পেলাব পাৰে এইখিনিতে মই আৰু এটা কথা ক'ব লাগিব যে কংগ্ৰেছে এখনো আসন পাবলৈ সক্ষম নহ'ল তাৰ কাৰণ এটাই হয়তো হ'ব পাৰে আমি যিমানখিনিলৈকে ভাবিব পাৰিছোঁ বুজাপৰা অৰ্থাৎ বুজাপৰাৰ যিটো খেলিমেলি আৰু এই গোটেই বুজাপৰাটো যদি থাকিলহেঁতেন যিহেতু 3 নম্বৰ ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে প্ৰায় ওচৰা ওচৰিকৈ ভোট পাইছে যদি সেই 3 নম্বৰ ৱাৰ্ডত যদি কংগ্ৰেছে যদি বুজাপৰা কৰিলেহেঁতেন বা ৰাইজৰ দলে যদি কংগ্ৰেছৰ লগত বুজাপৰা কৰিলেহেঁতেন আৰু বিভিন্ন সময়ত আৰু কেইবাটাও ৱাৰ্ডত ঠিক তেনেদৰে কংগ্ৰেছে আৰু ৰাইজৰ দলে প্ৰায় ওচৰা ওচৰি ভোট পাইছে কিন্তু অৱশেষত গৈ বিজেপি প্ৰাৰ্থী ওলাই গৈছে সৰ্বভাৰতৰ ৰাজনৈতিক দলৰ দ্বিতীয় স্থানত থকা কংগ্ৰেছ দল আৰু সেই কংগ্ৰেছ দলে শিৱসাগৰত এটাও আসন দখল কৰিব নোৱাৰা ই এটা অতি দুখৰ বিষয় এটাই কাৰণে আচলতে বুজাপৰাৰ নোহোৱাৰ বাবে এই গোটেই আজি যি একচেটিয়া বুলি ক'ব লাগিব যেহেতু বিজেপিৰ ওচৰলৈ 12টাকৈ সিট গুচি গৈছে আৰু তাৰ বিপৰীতে কেৱল দুটা সিটহে ৰাইজৰ দলে পাবলৈ সক্ষম হৈছে কিন্তু ৰাইজৰ দলে দুটা সিট পালেও কিন্তু তেখেতলোকৰ ৰাইজৰ মাজত যিটো সমাদৰ ৰাইজৰ আগত যিটো তেখেতলোকৰ এটা প্ৰভুত্ব বিস্তাৰ কৰিছে বুলি ক'ব লাগিব হেয়া কিন্তু শিৱসাগৰত বৰ্তমান অটুট আছে যদি এনেদৰে থাকে কিন্তু অনাগত দিনত বিজেপিৰ বাবে ৰাইজৰ দলে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি নুই কৰিব নোৱাৰিম ধন্যবাদ